বন্ধুসকল আজি বাইকখন ভৰাবলৈ আহিছিলোঁ আৰু বাইকখন ভৰাবলৈ আহোঁতে এখন বঢ়িয়া বাইক দেখা পালোঁ হাৰ্লি ডেভিডছনৰ কি বঢ়িয়া বাইক দেখিয়ে মানে এনেকুৱা লাগিছে যেন আমাৰ ওচৰতো যদি এনেকুৱাখন থকাহেঁতেন কিন্তু কি কৰিব উপায় নাই সামৰ্থ নাই কাৰণে কিনিব পৰা নাই কিন্তু এতিয়া যিখন বাইক মই দেখিছোঁ সেই বাইকখন মই আপোনালোকক দেখাওঁ এইখন এইখন দেখিছেনে এইখন হৈছে হাৰ্লি ডেভিডছন X440 কাৰ হয় নাজানো এইখন চালিয়া বাইকছ 440cc চাগে সম্ভৱ বাইকখন বেংকৰ মেনেজাৰ এজনৰ হয় চিংগুল চিলিণ্ডাৰ আছে তাৰপৰা এইটো আছে বুলেন ঘৰুৱা হেৰিটো আৰু ইয়াত মনোচক ছাছপেনশ্যন নাই ইয়াত কনভেনশ্যনেল যিটো ছাছপেনশ্যন আছে সেইটোহে আছে